আজিৰ সময়ত বহু চৰ্চিত বিষয়টো হৈছে জব মেলাখন বহুতে সমালোচনা কৰি আছে সকলোৱে কৈ আছে চৰকাৰে গভৰ্ণমেণ্ট চাকৰি দিম বুলি মাতি প্ৰাইভেট চাকৰি দিব বিচাৰিছে আমি কি মাৰুতি ডিলাৰত গাড়ী ধুম নেকি আমি কি মেৰী বিস্কুট কোম্পানীত চাকৰি কৰিম নেকি আমি কি হোটেলত চাকৰি কৰিম নেকি কিছু সময়ৰ কাৰণে ময়ো মানি লৈছো এই জব মেলাখনত কিছু বিসংগতি দেখা দিলে উদাহৰণস্বৰূপে বায়'ডাটাবিলাক য'তে ত'তে পেলাই গ'ল এটো ভুল হৈছে দ্বিতীয় কথাটো হ'ল আৰু বহুত ডাঙৰ ডাঙৰ কিছুমান কোম্পানীক মাতিব পাৰিলেহেঁতেন কিন্তু এটো জৰুৰী নেকি তাত অকল চৰকাৰী চাকৰিয়ে পাব আপুনি নিজক নিবনুৱা বুলি যদি ভাবে আপুনি একো কাম নাইকাৰ কাৰণে ঘৰত যদি বহি আছে এটো জৰুৰী নহয় যে আপুনি অকল চৰকাৰী চাকৰি পালেহে কৰিব কিয় বিচাৰে আমি চৰকাৰী চাকৰি চৰকাৰী চাকৰি পোৱাটো ভাল কথা বিচৰাটোও ভাল কথা এপ্লাই কৰাটোও ভাল কথা কিন্তু যেতিয়ালৈকে চৰকাৰী চাকৰিটো নাপায় হাতত যি চাকৰি পায় তাক কৰাটো কি আমাৰ কৰ্তব্য নহয় আপুনি নিজক যদি নিবনুৱা বুলি ভাবে প্ৰাইভেট চাকৰি এটাক যদি হাঁহে আৰু চৰকাৰী চাকৰিৰ কাৰণে যদি বছৰ বছৰ বাট চাই নিবনুৱা নামৰ টেগটো আপোনাৰ কপালৰ পৰা কেতিয়াও গুচাব নোৱাৰে কোনো চৰকাৰে আহি আপোনাৰ এই টেগটো গুচাই নিদিয়ে আপুনি নিজে গুচাব পাৰিব নিবনুৱা টেগটো যিকোনো এটা চাকৰি কৰি আৰু আপোনালোকে যে হাঁহিলে গাড়ী নোধোৱে মেৰী কোম্পানীত চাকৰি নকৰে জানেনে এই কোম্পানীটোৰ এৰিয়া মেনেজাৰজনে কিমান দৰমহা পায় জানেনে সেই কোম্পানীটোত কাম কৰা সেলছ মেনেজাৰজনে কিমান দৰমহা পায় জানেনে সেই কোম্পানীটোত সকলোতকৈ বেষ্ট এমপ্লয়জন যি বেষ্ট সেল কৰে তেওঁ কিমান দৰমহা পায় একো কথা নজনাকৈ আপুনি সমালোচনা কৰি দিলে কাৰণ আপুনি হেদিনা ইন্টাৰভিউ দিবলৈ অহাৰ সময়ত ঘৰৰ পৰাই ভাবি আহিছিল যে মই চৰকাৰী চাকৰি কৰিম চৰকাৰী চাকৰিৰ কাৰণেহে ইন্টাৰভিউ দিম আপুনি হেদিনা ইন্টাৰভিউ দিবলৈ অহাৰ সময়ত নিজে কিমান প্ৰস্তুত হৈ আহিছিল এবাৰ নিজক প্ৰশ্ন সোধকচোন আপুনি হেদিনা ভালদৰে দাড়ি কাটি সেভিং কৰি আহিছিল নে আপুনি ভাল এজোৰ ফৰ্মেল কাপোৰ পিন্ধি আহিছিল নে আপোনাৰ জোতাজোৰ ব্লেক কালাৰ আৰু পলিশ কৰি লৈছিল নে নে আপোনাৰ বায়'ডাটাখন নিজে টাইপ কৰি বনাইছিল নে ওচৰৰ দাদাজনে বনাই দিয়া ডিটিপি চেণ্টাৰত বনাই দিয়া বায়'ডাটাখন লৈ চৰকাৰী চাকৰি পাম বুলি দৌৰি আহিছিল মই 100% দৃঢ় বিশ্বাসী যিজন লৰাই তাত যি চাকৰি হলেও কৰিম বুলি আহিছিল ভালদৰে ইন্টাৰভিউ দিম বুলি গুগলত সাৰ্চ কৰি ইন্টাৰভিউত কি সোধে সেই প্ৰশ্নৰ উত্তৰবোৰ জানি আহিছিল তেওঁৰ ইন্টাৰভিউ ভাল হৈছে আৰু তেওঁ নিশ্চয় চাকৰিটো পাব কিন্তু চৰকাৰী চাকৰি পাম বুলি অকল এখন হাতত বায়'ডাটা লৈ দৌৰি অহা সকলে কেতিয়াও এই চাকৰি কেইটা নাপায় আৰু মই ক'ব বিচাৰিছো গাড়ী নোধোৱাৰ কথা যে কৈছে এই কোম্পানীত কাম কৰা এমপ্লয় সমূহে বহুত ভাল দৰমহা পায় হোটেল লৈ যে হাঁহিছে হোটেলত কি চাহ দিব নেকি বুলি যে বহুতে হাঁহিছে আজিৰ সময়ত হোটেল ইণ্ডাষ্ট্ৰীৰ লগত বহু ল'ৰা জড়িত হোটেল মেনেজমেণ্ট কৰি আহি লাখ টকা কমাই থকা ল'ৰা অসমতে আছে MBA কৰি আহি লাখ টকা প্ৰাইভেট কোম্পানীত চাকৰি কৰি কমাই থকা ল'ৰা অসমতে আছে ডাঙৰ ডাঙৰ কোম্পানীৰ এৰিয়া মেনেজাৰ হৈ থকা ডাঙৰ ডাঙৰ কোম্পানীৰ সেলছ মেনেজাৰ হৈ থকা মানুহ অসমতে আছে প্ৰাইভেট চাকৰি মানে এটো নহয় যে আপোনাক চাকৰিৰ পৰা লাট মাৰি উলিয়াই দিব গভৰ্ণমেণ্ট চাকৰিত কাম নকৰিব পাৰে আপুনি হয়তো বাচি যাব কিন্তু প্ৰাইভেট চাকৰিত কাম কৰিব লাগিব আপুনি যদি সঁচাকৈ কষ্ট কৰিব ৰেডি আছে কষ্ট কৰিব প্ৰস্তুত আছে কিয় ভয় কৰে প্ৰাইভেট চাকৰিৰ কাৰণে প্ৰাইভেট চাকৰি কৰক সেই কোম্পানীটোৰ সকলোতকৈ ওপৰত যোৱাৰ যত্ন কিয় নকৰে আৰু প্ৰাইভেট চাকৰি কৰিব ভয় কৰি চিঞৰি থাকিব চৰকাৰে চাকৰি দিয়া নাই আমি নিবনুৱা আপুনি অকল ভোটাধিকাৰ সাব্যস্ত কৰিলেই জৰুৰী নহয় যে চৰকাৰে আপোনাক চাকৰি দিব আপুনি চাকৰিটো পাবৰ কাৰণে নিজক কেনেদৰে প্ৰস্তুত কৰিছে সেই কথাটোহে গুৰুত্বপূৰ্ণ মই এই ভিডিঅটো জানো এই ভিডিঅটো চাই বহুতে মোক বেয়া পাব কিন্তু এটো সত্য কথা মই আপোনালোকক ক'ব বিচাৰিছো মই এনে বহুত বন্ধু আছে মোৰ যি লাখৰ ওপৰত দৰমহা পায় আজিৰ সময়ত প্ৰাইভেট চাকৰি কৰি তেওঁলোকে যদি চৰকাৰী চাকৰিয়ে কৰিম বুলি ঘৰত বহি থাকিলেহেঁতেন আজি কেৰেম গুটি খেলি থাকিলেহেঁতেন আৰু নিজকে নিবনুৱা বুলি ক'লেহেঁতেন তাকে নকৰি তেওঁলোকে আৰম্ভ কৰিছিল 10 বছৰৰ আগত এটা কোম্পানীত চাকৰি আৰু আজি তেওঁলোকে লাখৰ ওপৰত দৰমহা পায় এটো কি এচিভমেন্ট নহয় আমি যিদিনাই
মনৰ ভিতৰৰ পৰা এইটো কনচেপ্ট উলিয়াই দিম যে চাকৰি মানে হ'ল চাকৰি, গভৰ্ণমেণ্ট হওক বা প্ৰাইভেট হওক, যি কামেই নহওক কৰিম, সেইদিনাই আমি নিবনুৱা সমস্যাৰ পৰা বাহিৰ ওলাব পাৰিম। অনুৰোধ কৰিছোঁ, ইণ্টাৰভিউ দিবলৈ যোৱাৰ আগত নিজক প্ৰথম প্ৰস্তুত কৰক। ভোট দিয়াৰ কাৰণে আপোনাক কোনো চাকৰি নিদিয়ে। ইণ্টাৰভিউ দিবলৈ যোৱাৰ আগত নিজক এনেদৰে প্ৰস্তুত কৰি যাওক, সেই মেলাখনত যি চাকৰি ওলাইছে প্ৰথমতে যাতে আপুনি পায়। এনেধৰণৰ মেলা বহুত দেখিছোঁ মই, দিল্লী, মুম্বাই, কেলকাতা, বেংগলোৰ, এইবোৰ জেগাত প্ৰত্যেক মাহে মাহে যিকোনো সময়ত এনেধৰণৰ মেলাবোৰ হয়, আৰু কলেজৰ ষ্টুডেণ্টবিলাক কলেজৰ পৰা পাছ কৰি ওলোৱাৰ আগতে চাকৰি পাই যায়। তাতো প্ৰাইভেট চাকৰিয়ে কৰে সকলোৱে। আমাৰ চিন্তাধাৰাবোৰ অলপ সলনি কৰিব লাগিব। আমি চৰকাৰক গালি পৰাতকৈ চৰকাৰক অনুৰোধ কৰিব লাগিছিল এইবাৰ যে এনেধৰণৰ জব মেলা প্ৰত্যেক বছৰত এবাৰ পাতক, আৰু সেই জব মেলাত যাতে ডাঙৰ ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীবিলাকক মাতে। টাটা, বিৰলা, ৰিলায়েন্স, ডাঙৰ ডাঙৰ কোম্পানীবোৰ যাতে ইয়াত আহে, আৰু এই কোম্পানীবোৰত যাতে প্ৰত্যেকজন ল'ৰাই চাকৰি পায়। গভৰ্ণমেণ্ট চাকৰি বিচাৰি থাকক, যেতিয়ালৈকে নাপায় এই চাকৰিবোৰ কৰক। তাকে নকৰি সমালোচনা সমালোচনা সমালোচনা। যিদিনালৈকে আমি হাঁহি থাকিম প্ৰাইভেট চাকৰিক, সেইদিনালৈকে নিবনুৱা নামৰ টেগটো কেতিয়াও দূৰ কৰিব নোৱাৰে। আপোনালোকৰ জেগাত যদি মই গ'লোহেঁতেন সেইদিনা ইণ্টাৰভিউ দিব, মই ঘৰৰ পৰাই ভাবি গ'লোহেঁতেন যে এই জব মেলাখনত অহা সকলোতকৈ বেষ্ট কোম্পানীটোত ভালদৰে ইণ্টাৰভিউ দিম, আৰু এৰিয়া মেনেজাৰ, ক্লাষ্টাৰ হেড হোৱাৰ চেষ্টা কৰিম। আৰু যিজন ল'ৰাই ঘৰৰ পৰা ভাবি গৈছে যে মই যি চাকৰি হ'লেও কৰিম, তেওঁ চাকৰি এটা যোগাৰ কৰিবই। আৰু যিজনে ভাবি গৈছিল চৰকাৰী চাকৰি হ'লেহে কৰিম, তেওঁতো ইণ্টাৰভিউ নিদিয়াকৈ ঘূৰি আহিব। সেইকাৰণে আমি নিজক সলনি কৰা প্ৰয়োজন প্ৰথম, চৰকাৰক নহয়। এই কথাবোৰ যেতিয়াই দেখা পাওঁ মোৰ এটা কাহিনীলৈ মনত পৰে। এটা পৰুৱা নদীত পৰি গ'ল। সি কি কৰিব? নদীৰ পৰা বাচিবৰ কাৰণে, নদীখনৰ পৰা ওলাবৰ কাৰণে সি তাৰ ওচৰত যি পায়, গছৰ পাত হওক, কুটাডাল হওক, তাতে ধৰি নদীখন পাৰ হোৱাৰ যত্ন কৰিব। সি এখন জাহাজ আহি তাক বচাব বুলি কেতিয়াও ৰখি নাথাকে। এখন নাও আহি কোনোবা নাৱৰীয়াই তাক বচাব বুলি ভাবি পৰুৱাটো পানীত উঠি নাথাকে। সি ওচৰত যি পায়, গছৰ পাত হওক, খেৰ হওক, কুটা হওক, তাতে উঠি নদীখন পাৰ হোৱাৰ যত্ন কৰে। আৰু এদিন লাহে লাহে গৈ নদীখনৰ পাৰত সেই গছৰ পাতটো লাগে আৰু পৰুৱাটো মাটিলৈ গুচি যায়। তাকে নকৰি পৰুৱাটোৱে যদি পানীত ককবকাই থাকি নাও আৰু জাহাজ অহালৈ বাট চাই থাকে, পৰুৱাটো নদীৰ মাজতেই মৃত্যু হ'ব। ঠিক তেনেকৈ আমিও চৰকাৰী চাকৰিৰ পাছত ঘূৰি ঘূৰি, চৰকাৰী চাকৰি বিচাৰি বিচাৰি ককবকাই থকাতকৈ আজি যি চাকৰি পাইছে তাকে কৰি আগবঢ়াৰ যত্ন কৰক, বহুত লাভত থাকিব। শেষত এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক। আপোনালোকে কৈ থাকে প্ৰাইভেট চাকৰিত কোন সময়ত চাকৰিৰ পৰা উলিয়াই দিয়ে কোনো ঠিক নাই। সম্পূৰ্ণ মিছা কথা। আপুনি যদি 100% কাম কৰে, আপুনি যদি ইণ্টিগ্ৰিটি নকৰে, আপুনি যদি পাঞ্চুৱেল হয়, আপুনি যদি সময়মতে ডিউটিত আহে, আপুনি যদি ব্যৱহাৰ ভাল হয়, কোনো কোম্পানীয়ে আপোনাক চাকৰিৰ পৰা উলিয়াই নিদিয়ে, বা উলিওৱাৰ উদাহৰণ আজিলৈকে নাই। আপুনি যদি কাম নকৰে, ডিউটিত নাহে, আপুনি যদি ইণ্টিগ্ৰিটি কৰে, আপোনাক উলিয়াই দিয়াটো স্বাভাৱিক। মই ভাবোঁ চৰকাৰী চাকৰিয়ালসকলকো যদি ইণ্টিগ্ৰিটি কৰে, কাম নকৰে, ডিউটিত নাহে, তেওঁলোককো উলিয়াই দিয়াটো আৱশ্যক। কিন্তু যিসকলে কাম কৰে, প্ৰাইভেট হওক, গভৰ্ণমেণ্ট হওক, সকলোৱে তেওঁলোকক ভাল পায় আৰু তেওঁলোকে উন্নতি কৰে। সেইকাৰণে এই চিন্তাধাৰা সলনি কৰক। প্ৰত্যেককে অনুৰোধ কৰিছোঁ, আজিৰ পৰা চিন্তাধাৰা সলাওক। হাতত যি কাম পায়, যি চাকৰি পায়, তাকে কৰক, আৰু জীৱনৰ যুদ্ধত সুন্দৰকৈ আগবাঢ়ক। চাব, আহিব লগা সময়ত আপুনি গৌৰৱ কৰিব যে আপুনি বেকাৰ বহি থকা নাই, কাম কৰি আছে। প্লিজ সমালোচনা কৰাতকৈ নিজৰ ওপৰত কাম কৰা আৰম্ভ কৰক। সমালোচনা কৰি থকাতকৈ নিজক সকলোতকৈ বেষ্ট বনোৱাৰ যত্ন কৰক। পৃথিৱীখন আপোনাৰ হাতৰ মুঠিত থাকিব। জয় আই অসম।